হেল্ল' ফ্ৰেণ্ডছ, আজি মই বাঁহৰ গাজৰ লগত বইল মাছ বনাম। বাঁহৰ গাজটোক আপোনালোকে আমাৰ ফালে আকৌ বাঁহৰ গাজ কয় দেই, এইটো খৰিচাও কৰে কিছুমানে। তাৰ লগতে মাছ বনাম মই, বইল মাছ। এই আলু লৈ লৈছো দুটা, তাৰপিছত সৰু সৰুকে কাটি লৈছো মই আলুখিনি, আৰু বিলাহী এটা লৈছো, নহৰু আৰু পিয়াজ এটা লৈ লৈছো মই, দেখিছে নহয়। এইখিনি মই এতিয়া অলপমান পিয়াজটো আৰু নহৰু বিলাহী কেইটা মই অলপ পুৰি ল'ম গেছত। নহৰুটো মই পুৰি লম এতিয়া। এইখিনি এনেকৈ পুৰি কেনে বনালে ন বহুত টেষ্টি বনে। এতিয়া মই কেৰাহী এটা লৈ লৈছো, গৰম হোৱাৰ লগতে এতিয়া মই মাছখিনি ইয়াতে দি দিম। এতিয়া মই ইয়াতে অলপ নিমখ ছটিয়াই দিছো। এতিয়া মই ইয়াতে গৰম পানী দি দিম। আৰু কাটি ৰাখিছিলো যে আলুখিনি, সেইখিনিও দি দিছো। হালধি পাউদাৰ দি দিছো। আৰু এতিয়া এইখিনি মই ঢাকোন এখন লগাই দিছো আৰু ভালকে বইল হ'বৰ কাৰণে ৰাখি দিম 10 মিনিটৰ কাৰণে। আৰু এতিয়া যিখিনি মই মছলা ৰেডি কৰিছিলো, নহৰু, পিয়াজ, সেইখিনি মই এতিয়া পিচি লম। এতিয়া মই এইখিনি পিচি লম। এতিয়া আমাৰ হৈ গৈছে এইখিনি, এটা প্লেট এখনত ওলাই ল'ম মই। পটাত পিচিলে টেষ্টিও হয়। মাছখিনিও ভালকে বইল হৈ গৈছে, দেখিছে নহয়। এতিয়া মই পিচি ৰখা এইখিনি ইয়াতে দি দিছো। এইখিনি দি এতিয়া যে মই খৰিচাখিনি ৰাখি থৈছিলো বাঁহৰ গাজ, এইখিনি মই দি দিছো। আৰু ইয়াতে অলপমান নিমখ দি দিম। 1 চামুচ জিৰা পাউডাৰ দিছো, আৰু কাশ্মীৰী লাল মিৰ্চ দি দিছো 1 চামুচ। চিকেন মছলাও দি দিছো মই। অলপমান কচুৰি মেথি দি দিছো। এতিয়া মই ইয়াতে কেঁচা জলকীয়া 3টা এনেকৈ ফালি পেলাই দি দিম। এইখিনি ভালকে 10 মিনিট বইল হ'ব দিম। এতিয়া মই ইয়াতে অলপ পিয়াজৰ পাত দি দিছো। আমাৰ ৰেডি হৈ গৈছে বাঁহৰ গাজৰ লগত মাছ, ইয়াৰ খৰিচাৰ লগত মাছ। বাঁহৰ গাজৰ যে ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়, বহুতে মানে বনাই থাকোতে গম পোৱা যায় আৰু। এতিয়া আমাৰ ৰেডি হৈ গৈছে মাছ, সেইখিনি মাছখিনিও বঢ়িয়াকে সিজি গৈছে। কালাৰটো চাওকচোন কি ধুনীয়া আহিছে, একদম তেল নিদিয়াকে ইমান ধুনীয়া হয় খাবলে, দেখিছে। আলু ভাঙি গৈছে, হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিলো, এইখিনি নমাই ল'ম এতিয়া। আমাৰ এতিয়া ৰেডি হৈ গৈছে বইল ফিচ, দেখিছে নহয় কি ধুনীয়া কৰি মানে, চাওকচোন ফ্ৰেণ্ডছ, দেখিলে নালাগে মানে বইল ফিছ বুলি, দেখিছেনে। আমাৰ ৰেডি হৈ গৈছে গৰম গৰম ভাতৰ লগত, এবাৰ ট্ৰাই কৰিবচোন ফ্ৰেণ্ডছ। থেংক ইউ।